নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে? আশা কৰোঁ ভালেই আছে চাগে। প্ৰথমতে এটা কথা জনাই ল'ব, আগৰ ছেটআপটো ভাল লাগিছিলে নে এতিয়াটো ভাল লাগিছে? এতিয়া যিটো নতুনকৈ আছে পিছফালে। আজিৰ ভিডিঅ'টো যিকোনো ফটো মাৰোঁতে বা ক্লিক কৰোঁতে এক্সপ'জাৰৰ কম বেছি হৈ যায়। বেছি কম হৈ গ'লে ফটোখন বহুত আন্ধাৰ হৈ যায়, কিন্তু ফটোখন কেতিয়াবা বহুত ভাল থাকে। ডিলিট কৰিবলৈও মন নাযায়, আপলোড কৰিবও নোৱাৰি বেছিকৈ আন্ধাৰ হোৱাৰ কাৰণে। তো সেইখন একদম চিমলেছলি যে এখন এক্সপ'জাৰ প্ৰব্লেমে হৈছিলে নে কি হৈছিলে সেইবোৰ একো গম নোপোৱাকৈ ধৰিব নোৱাৰাকৈ কেনেকৈ এক্সপ'জাৰটো বঢ়াব পাৰি আৰু স্কিন টোনটো কেনেকৈ বগা কৰিব পাৰি সেইটোৰ ওপৰত ব'লা ভিডিঅ' চাই লওঁ। প্ৰথমতে ফটোখন আমি লাইটৰুমত ইম্পৰ্ট কৰি ল'ম। তাৰপৰা এই লাইট এডজাষ্টমেণ্টটোত যাম। ইয়াত এক্সপ'জাৰ কৰি দিম +1.50, শ্বেডো কৰি দিম +50, হাইলাইট -42 মান কৰি দিম। তাৰপৰা এই কালাৰ এডজাষ্টমেণ্টত যাম। ইয়াত চেটুৰেশ্যন +4, মিক্স টুলটোত যাম। ইয়াত যোনটো স্কিন টোন আছে এইটো বঢ়াই দিম, লুমিনেন্সটো অলপ লুমিনেন্স কৰি দিম +24 মান কৰি দিম আৰু অলপ বঢ়াই দিম, এইফালে বঢ়াই দিম এইফালে 24, চেটুৰেশ্যনটো অলপ কমাই দিম -10, ঠিক আছে। আৰু ইয়াৰ ভাইব্ৰেঞ্চটো অলপ বঢ়াই দিম +6 মান কৰি দিম। তাৰপিছত আমি ইয়াত এই টেক্সচাৰটোত যাম। ইয়াত টেক্সচাৰ কৰি দিম 4, ক্লিয়াৰিটি 4, ডিহেজ 12 মান কৰি দিম, ঠিক আছে। এতিয়া এই শ্বাৰ্পনেছটো এডজাষ্ট কৰিব লাগিব। ইয়াত শ্বাৰ্পনেছটো অকণ বঢ়াই দিম। এই নইজ ৰিডাকশ্যনটো বঢ়োৱাটো বহুত জৰুৰী, কাৰণ আমি যেতিয়া ফটোখন এক্সপ'জাৰ বঢ়াওঁ তেতিয়া ফটোখনত বহুত নইজ আহি যায়, সেইটো কাৰণে এইটো কৰাটো বহুত জৰুৰী হয়। এতিয়া এই এডিটিংটোৰ পিছত কিমান চেঞ্জ আহিলে, এইখন ইয়াৰ আফটাৰ বিফ'ৰ হয়। এতিয়া নেক্সট ফটো কৰিম। এইখন হ'ল ইনডোৰ ফটো, আগৰকেইখন আউটডোৰ আছিলে। ইনডোৰ ফটোটো এইটো কণ্ডিশ্যন খুব হয়, তো ইয়াত আমি এতিয়া কানেক্ট কৰিম, মই দেখাই আছোঁ। ইয়াত এক্সপ'জাৰটো বঢ়াই কৰি দিম আমি 1.50 মান, কণ্ট্ৰাষ্টটো +16, শ্বেডোটো বঢ়াই কৰি দিম +70, 80 মান কৰি দিম, 76 ঠিক আছে। হোৱাইটটো কৰি দিম +50 মান কৰি দিম। ব্লেকটো এতিয়া কৰি দিম ইয়াৰ আমি -90 মান কৰি দিম, ঠিক আছে। আৰু হাইলাইটটো কৰি দিম -80 মান, -80, 76 ঠিক আছে। এতিয়া আমি কালাৰ এডজাষ্টমেণ্টত যাম। ইয়াত ভাইব্ৰেঞ্চটো কৰি দিম +10, চেটুৰেশ্যন +4। ইয়াত টেম্পাৰেচাৰটো মাইনাছ কৰিব লাগিব, যিহেতু ইনডোৰ ফটো, তো অলপ ইয়াত ব্লুইছ টোন এটা আছে, তো এইটো আমি টেম্পাৰেচাৰটো কৰি দিম +16 আৰু টিনটো কৰি দিম -13, ঠিক আছে। এতিয়া আমি মিক্স টুলটোত যাম। ইয়াত স্কিন টোনটোৰ লিমিনেন্সটো কৰি দিম +19 আৰু চেটুৰেশ্যনটো +2, ৰেডটোত লিমিনেন্সটো বঢ়াই দিম +13 কৰি দিম। এতিয়া অকণমান ফটোখন এডজাষ্টমেণ্টটো এতিয়াও আন্ধাৰ লাগি আছে, তো মই আকৌ লাইটলৈ যাম। ইয়াত হাইলাইটটো আৰু শ্বেডোটো অলপ বঢ়াই দিম মই, যিহেতু অকণমান এতিয়া বেছি ভাল লাগিছে আগৰখনতকৈ অকণমান, ঠিক আছে। অলপ বঢ়াই দিলোঁ। এতিয়া টেক্সচাৰটো ক্লিয়াৰিটিটো বঢ়াই দিম অলপ, ডিহেজটো অকণমান বঢ়াই দিম +12 মান কৰি দিম। ইয়াত শ্বাৰ্পনেছটো বঢ়াই পেলাই কৰি দিম +32 আৰু নইজ ৰিডাকশ্যনটো +17, কালাৰ নইজ ৰিডাকশ্যনটো +14 কৰি দিম। এতিয়া এইখন ফটো হৈ গ'ল। এতিয়া এইখন ইয়াৰ আফটাৰ বিফ'ৰ এইখন কৰিম। এতিয়া আমি এইখন ফটো কৰিম। এইখন নাইট টাইমত পৰা আউটডোৰ ফটো হয়। ইয়াৰ এক্সপ'জাৰটো কৰিম 0.30, শ্বেডো কৰি দিম আমি +88, ব্লেকটো কৰি দিম -8। এতিয়া আমি কালাৰ এডজাষ্টমেণ্টত যাম। ইয়াত ভাইব্ৰেঞ্চটো কৰি দিম +4, চেটুৰেশ্যন +8। এতিয়া এই মিক্স টুলটোত যাম। ইয়াৰ ৰেডৰ লিমিনেন্সটো বঢ়াম +18 কৰি দিম, যিহেতু ছাবজেক্টৰ ফেচটোত ৰেড টোনটো বেছিকৈ আছে, তো আমি ৰেডৰ লিমিনেন্সটো বঢ়াম। সেইটো এতিয়া ডান কৰি দিম। তাৰপৰা এই অপশ্যনটোত যাম। ইয়াত ক্লিয়াৰিটিটো বঢ়াই দিম, টেক্সচাৰটো বঢ়াই দিম, ডিহেজটো নালাগে। তাৰপৰা আমি ইয়াত যাম। ইয়াত শ্বাৰ্পনেছটো বঢ়াই দিম অলপ, নইজ ৰিডাকশ্যনটো +16 কৰি দিম, কালাৰ নইজ ৰিডাকশ্যনটো 21 মান কৰি দিম। তো এইটো ইয়াত হৈ গৈছে, হৈ গ'ল ফটো। এতিয়া এইখন ইয়াৰ আফটাৰ বিফ'ৰ হয়। কেনেকুৱা পালে কমেণ্টত জনাবা। যদি ভাল লাগিছে লাইক কৰি দিবা, যদি বেছিয়ে ভাল লাগিছে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। মোৰ মতে লোকক, নিজৰ লগৰ এজনক
ফটো এখন এডিট কৰি দিয়া বুলি কোৱাতকৈ নিজে শিকাটো বেছি ভাল নিজে কৰিও ভাল লাগে নিজে কিবা এটা শিকিবা লকডাউন সময়ত তো সেইটোৱে চেষ্টা তো আজিলৈ ইমানেই জয় অসম কি কহো ভাবে কে চা